ফ্ৰেণ্ডছ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মহাৰাস মহোৎসৱ আৰু মই ইয়াৰ উপলক্ষে এটা লং ভিডিঅ' বনাম বুলি ভাবিছোঁ। এই লং ভিডিঅ'ত ৰাসৰ সম্পূৰ্ণ ভিডিঅ' থাকিব। আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে ব'লক আজি ৰাস উপভোগ কৰোঁগৈ। এইখন হৈছে আমাৰ মেইন গেটখন। আহি আছোঁ। ৰাসৰ দৃশ্য সম্পূৰ্ণ ভিডিঅ' চাই থাকক, দেখুৱাই আছোঁ। বৰ্তমান মেকআপ কৰি আছে। এইফালে চাওক, এয়া ৰেডি হৈ আছে, মেকআপ হ'ল, অলপ পিছত দেখুৱাই আছোঁ। এইফালে এয়া কৰি আছে, এয়া কৃষ্ণ ৰেডি।
কেনেকুৱা লাগিছে নাচি? ধুনীয়া লাগিছে। ইয়াত দেখিছা? তেতিয়াহ'লে ব'লক ইহঁতে আজি প্ৰৱেশ দেখুৱাই আছোঁ। আৰু এয়া পুতনাও ৰেডি হৈছে। এয়া বৰ্তমান ৰেডি হৈছে পুতনা, চাই লওক। এতিয়া কৃষ্ণৰ প্ৰৱেশ দেখুৱাই আছোঁ, চাই থাকক। জয় ঋষি সৃষ্টি স্থিতি প্রলয় রূপে অবতরী বিষ্ণু রূপে করন্ত রুদ্র রূপ ধরি হরি প্রলয় সংহার করি এক হইয়া করন্ত সাধু খবর ত্রাণ করি অপুরবি নাশি হরি রাখা সৃষ্টি বেদনারায় রাহিমা 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 Sudani bhavati harato advaithanam tanam jigannaham paripranaya saranam dinasuyastati dushkritam এয়া শ্ৰীকৃষ্ণৰ প্ৰৱেশ চাওক। এয়া লাহে লাহে প্ৰৱেশ কৰিছে, চাওক মই দেখুৱাই দিছোঁ। এতিয়া দেখুৱাম বাল্যকৃষ্ণৰ প্ৰৱেশ, চাই থাকক।
দেখুৱাই আছোঁ ব'লক। আহি যাওক আকৌ অঁ আহি যা
এতিয়া আছে মোহিনীৰ পৰা পুতনালৈ ৰূপান্তৰিত হোৱা দৃশ্যটো সকলোৱে চাই থাকক। এয়া হৈছে মোহিনী। এয়া হৈছে পুতনা। এইখিনিৰ পৰা হৈছে পুতনাৰ প্ৰৱেশ।
এতিয়া দেখুৱাম অসুৰৰ প্ৰৱেশ, আৰু এই অসুৰৰ প্ৰৱেশৰ পিছতে মই ভিডিঅ' সামৰণি মাৰিম। তেনেহ'লে চাই থাকক। Yeah.
ফ্ৰেণ্ডছ আজিলৈ ইমানখিনিয়ে কেনেকুৱা পালে জনাব ভাল পালে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব